Audio Jungle. Audio Jungle. হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। বহুত দিন আগৰ পৰা এটা সাক্ষাৎকাৰ ল'ম বুলি ভাবি আছিলোঁ। তো আজি মোৰ লগত আছে আমাৰ সকলোৰে পৰিচিত, আমাৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে পৰিচিত বুলিয়ে ক'ব লাগিব। ইয়াৰ উপৰিও আমাৰ অঞ্চলৰ এজন যুৱ ছাত্ৰ নেতা, লগতে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি আমাৰ হৰজ্যোতি বুদ্ধ দা। তো প্ৰথমতে দাদাক আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। ধন্যবাদ। হয়, তো দাদা আপোনাক মই পোনপ্ৰথমে সুধিব বিচাৰিছোঁ যে আপুনি ছাত্ৰ সংগঠন বা এনেকুৱা ধৰণৰ ৰাজনৈতিক দলত কেতিয়া আপুনি প্ৰথমতে যোগদান কৰিছিল বা কেতিয়া আপুনি ইয়াৰ সপোন দেখিছিল? আচলতে যেতিয়া মই 2015 চনত পূব কামৰূপ মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিলোঁ, 2015 চনত প্ৰথম বৰ্ষত অৰ্থাৎ কলা শাখাত মই ছাত্ৰ আছিলোঁ আৰু তেতিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য হৈছিলোঁ। আৰু তেতিয়াৰ পৰা 2018-19 চনলৈকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এগৰাকী প্ৰাথমিক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। যেতিয়া 2018-19 বৰ্ষত আমাৰ পূব কামৰূপ মহাবিদ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হয়, আমাৰ কিছুমান নিয়ম আছে পূব কামৰূপ মহাবিদ্যালয়ৰ নিৰ্বাচনত। কোনো দলৰ পৰা আমি প্ৰতিনিধিত্ব কৰিব নোৱাৰোঁ। নিশ্চয়কৈ বিভিন্ন সংগঠনৰ আমি সহায় ল'ব লাগে, সেইখিনি আৰম্ভণিতে সহায় ল'ব লাগে। এতিয়াও বিভিন্ন ছাত্ৰ ছাত্ৰী যেতিয়া নিৰ্বাচন খেলে বিভিন্ন দলৰ সহায় লয়। মই বিশেষকৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লগতে নতুনকৈ গঠিত হোৱা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ ইত্যাদিৰে মই সহায় লৈছিলোঁ আৰম্ভণিতে। আৰু তাৰ লগতে পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অৱদানটো স্বীকাৰ কৰিব লাগিব। যিহেতু তেওঁলোকে আমাক নিৰ্বাচনত জয়ী কৰাইছে, সেইখিনি কথা অস্বীকাৰ কৰিলে। আৰু তুমি যিটো কৈছা ৰাজনৈতিক, আচলতে কোনো ৰাজনৈতিক দলত এতিয়ালৈকে যোৱা নাই, কিন্তু ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছোঁ এতিয়ালৈকে। হয়, মানে সেই সময়ৰ আপোনাৰ যিটো নিৰ্বাচনী ব্যৱস্থা বা আপোনাৰ সেইখিনি সময়ৰ অভিজ্ঞতা অলপ কৈ দিলে ভাল হয়। নিশ্চয়। কোনটো চনত আপুনি নিৰ্বাচন খেলিছিল? হয়, 2018-19 বৰ্ষত পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। হয়, মোৰ বিৰোধী প্ৰাৰ্থীগৰাকীও, বিৰোধী বুলি নকওঁ, আমি যিহেতু কোনো ৰাজনৈতিক দলৰ সদস্য নহয় বা কোনো ধৰণৰ ইমান ডাঙৰো যে নিৰ্বাচন নহয়, আমি প্ৰতিদ্বন্দ্বী বুলিয়ে কৈছোঁ। সেই প্ৰতিদ্বন্দ্বীগৰাকীও মোৰ একেটা বিভাগৰে ছাত্ৰী আছিলে। আচলতে তেখেতো এগৰাকী ভাল ছাত্ৰ প্ৰতিনিধিয়ে। তেখেতৰ লগত মোৰ কণ্টেষ্ট হৈছিলে আৰু বিপুল ভোটত বুলিয়ে ক'ব লাগিব। পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিপুল ভোটত মোক জয়ী কৰাইছিলে। যা নহওক, এতিয়াও মই আন্তৰিকতা কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আচলতে সেই আটাইখিনি ব্যৱস্থা খুব সুকীয়া আমেজ আছিলে। আমাৰ যিটো ব্যৱস্থা আছিলে মহাবিদ্যালয় নিৰ্বাচনী, আচলতে মহাবিদ্যালয়ৰ যিখন নিৰ্বাচনী বিধি, সেই বিধি অনুযায়ী প্ৰতি বছৰে পূব কামৰূপ মহাবিদ্যালয়ত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। আমাৰ বছৰতো তাৰ ব্যতিক্ৰম হোৱা নাছিলে। জেম লিংডুৰ কমিটিৰ নিয়মাৱলী অনুসৰি মোৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিলে আৰু তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে। সেইখিনি সময়ত আপুনি যেতিয়া গম পালে যে মই জিকিলোঁ, তেতিয়া আপোনাৰ কেনেকুৱা এটা অনুভৱ? নিশ্চয়কৈ সেইখিনি সময়ত তুমিও যেতিয়া ইলেকশ্যন যদি খেলা, মই তুমি বুলিয়ে কৈছোঁ, তুমি যদি ইলেকশ্যন খেলা, সেইখিনি সময়ত অনুভূতি হয়তো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। সেইখিনি সময়ত মই মহাবিদ্যালয়ৰ ভিতৰ চৰত নাছিলোঁ, বাহিৰত আছিলোঁ। যেতিয়া মোক বন্ধু এজনে ফোন কৰি জনালে যে তই জিকিছ, তেতিয়া আৰু মই কি কৰিম বা কেনেকুৱা কৰিম সেইবোৰ ভবা নাছিলোঁ। কিন্তু পিছদিনাৰ পৰা এটা কৰ্মপন্থা হাতত লৈছিলোঁ যে মহাবিদ্যালয়ৰ ছাত্ৰসকলে যিহেতু মহাবিদ্যালয়খনৰ প্ৰগতিৰ স্বাৰ্থত মোক নিৰ্বাচনত জয়ী কৰাইছে, গতিকে মই ছাত্ৰসকলৰ এগৰাকী নেতা নহয়, মই এগৰাকী প্ৰতিনিধি হিচাপে তেখেতসকলক আগুৱাই লৈ যোৱাটো মোৰ দায়িত্ব। আৰু তেনেকুৱা ভাবিয়ে নিৰ্বাচনৰ পিছদিনাৰ পৰা মই অন্তিমটো দিনলৈকে মই কাম জড়িত হৈ থাকিলে। হয়, এইখিনিতে দৰ্শকসকলক মই ক'বলৈ পাই সুখী হ'লোঁ যে দাদা এখন কিতাপো লিখি আছিল, এনেকুৱাকৈ শুনিছোঁ। তো অলপ কিতাপখনৰ কথা কৈ দিলে ভাল হয়। নিশ্চয়কৈ, আচলতে মই কুইজৰ লগত জড়িত। হয়, শুনিছোঁ এনেকুৱাকৈ আপুনি নেশ্যনেল লেভেলত জিকি আছে কুইজত। বিভিন্ন ৰাষ্ট্ৰীয় ৰাজ্যিক আমি কুইজবিলাকত ভাগ লৈছিলোঁ সৰুৰে পৰা। যেতিয়া ক্লাছ 2ত আছিলোঁ মই লিখিছিলোঁ মহাবিদ্যালয় নিৰ্বাচনত, মই কুইজৰ অভিজ্ঞতা সম্পৰ্কীয় গোটেইখিনি কথা লিখিছিলোঁ। আৰু প্ৰতি বছৰে মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰে যুৱ মহোৎসৱ হওক আটাইখিনিতে। কেতিয়াবা সফলতা ধাৰা অব্যাহত ৰাখিছোঁ, কেতিয়াবা বিফলো হৈছোঁ। বিফল মানে এনেকুৱা নহয় যে মই তাৰ পৰা পলাই আহিম, তেনেকুৱা কোনো কথা নাই। আচলতে কুইজ মোৰ এক নিচা,
মোৰ পেচা নহয়, মই আগত কৈছোঁ, কুইজ মোৰ নিচা। গতিকে মই তাত অবিৰত এই জ্ঞান অন্বেষণৰ যি যাত্ৰা তাত মই সদায় থাকিছোঁ। গতিকে তাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা হিচাপে ইমান দিনে লাভ কৰা অভিজ্ঞতা যাতে মোৰ পৰৱৰ্তী চামে যাতে লাভ কৰিব পাৰে, সেইসমূহ সামৰি কিছুমান তথ্য সামৰি অসম শীৰ্ষক এখনি মই গ্ৰন্থ লিখি আছোঁ। কিতাপখনৰ নাম কি? অসম। কিতাপখনৰ নামে অসম। কিতাপখনৰ নাম অসম। গতিকে অসমৰ বিভিন্ন তথ্য যাতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হয় তাৰ কাৰণে মই কিতাপখন লিখি আছোঁ। হয়, এতিয়া কিতাপখন কেতিয়ালৈ উলিয়াব আপুনি? কিতাপখন মানে আচলতে 2 মাহমান আগতে প্ৰকাশিত হোৱাৰ কথা আছিলে, কিন্তু কিছুমান বিশেষ অসুবিধা মোৰ ব্যক্তিগত বা কিছুমান কাৰিকৰী অসুবিধা বশতঃ মই সেইখন প্ৰকাশ কৰিবলৈ নাই। কিন্তু মই দৰ্শকৰ তোমাৰ চেনেলৰ যোগেদিয়ে মই দৰ্শকলৈ জনাইছোঁ যে দুৰ্গা পূজাৰ আগে সেই কিতাপখন বজাৰত উপলব্ধ হ'ব। বেছি দিন নাই আৰু ক'ব গ'লে 1.5 মাহ মান আছে। 1.5 মাহ মান সময় আছে। তো দাদা আপুনি যিহেতু ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়, তো আপুনি যিহেতু বিশ্ববিদ্যালয়লৈ যিহেতু এতিয়া স্থানান্তৰিত হ'ব লাহেকৈ, তো আপুনি এতিয়া কিবা নিৰ্বাচন খেলাৰ সপোন দেখিছে নেকি, বা আপোনাৰ ভৱিষ্যত পৰিকল্পনাটো কি অলপ জনাই দিলে ভাল হয়। তেনেকুৱা আচলতে এতিয়া আশা পুহি ৰখা নাই। হয়, ফাইনেল পৰীক্ষা বোধহয় তোমালোকৰো জ্ঞাত। আমাৰ 22 ছেপ্টেম্বৰৰ পৰা ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া আমি সকলোৱে, মই বুলি নহয়, আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলো পৰীক্ষাক লৈ ব্যস্ত। তথাপি তুমি যিহেতু সুধিছা, মই ক'ব লাগিব তাৰ উত্তৰত। কোনখন বিশ্ববিদ্যালয়ত স্থান পাওঁ সেইটো এতিয়াও সম্ভাৱনা আহি পৰা নাই, যিহেতু পৰিস্থিতিও সেইটো কোৱা নাই। এণ্ট্ৰেঞ্চ হয়নে বা মেৰিট বেচিছে কিবা হয় পৰীক্ষাৰ, কেনেকুৱা কোনখন ইউনিভাৰ্চিটিত স্থান পাওঁ এতিয়ালৈকে হোৱা নাই। কিন্তু যদি ছাত্ৰ ছাত্ৰীয়ে বিচাৰে, যদি এগৰাকী তেওঁলোকৰ প্ৰতিনিধি হ'ব লাগে, তেওঁলোকৰ হৈ এটা কণ্ঠ হ'ব লাগে, তেতিয়াহ'লে নিশ্চয়কৈ মই আগন্তুক দিনতো নিৰ্বাচনত ভাগ ল'ম। হয়, যিহেতু আপুনি ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছে, তো আপোনাৰ নিশ্চয় অসমৰ হওক বা গোটেই ভাৰতবৰ্ষখনৰে হওক, নিশ্চয় আপোনাৰ এজন হ'লেও নেতা আপোনাৰ থাকিব যাক আপুনি আদৰ্শ হিচাপে লৈ কিনে আপুনি ভৱিষ্যতৰ কথা ভাবি আছে। তো অলপ কৈ দিলে ভাল হয়। আচলতে ব্যক্তিগতভাৱে থাকে, আমাৰ সকলোৰে কিছুমান ৰোল মডেল থাকে। মোৰো তেনেকুৱা আছে ৰাজনীতিক কিছুমান ব্যক্তি আমি সন্মান কৰোঁ। অসম হওক বা অসমৰ বাহিৰৰ পৰিপ্ৰেক্ষিত ৰাষ্ট্ৰীয় ৰাজনীতিটো এনেকুৱা কিছুমান ব্যক্তি আছে যাৰ আদৰ্শক আমি সকলোৱে অনুসৰণ কৰোঁ। কোনো নিৰ্দিষ্ট দল বুলি নহয়, আচলতে কপিল চিব্বালৰ দৰে ব্যক্তিকো আমি সন্মান কৰোঁ, জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে ব্যক্তিকো সন্মান কৰোঁ, তেখেতসকলৰ আদৰ্শ অনুসৰণ কৰোঁ। শশী থাৰুৰৰ দৰে ব্যক্তিক আমি আদৰ্শ অনুসৰণ কৰোঁ। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি কৰ্মস্পৃহা, নৰেন্দ্ৰ মোদীৰ যি কৰ্মোদ্যম, আমি সেই প্ৰচেষ্টাক শ্ৰদ্ধা কৰোঁ, তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰোঁ। অসমৰ নেতা এগৰাকী প্ৰবল ৰাজনীতিবিদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি তেখেতকো অনুসৰণ কৰোঁ। গতিকে মই বুলি নহয়, আচলতে প্ৰত্যেকগৰাকী আমাৰ প্ৰতিনিধিয়ে তেওঁলোক বা তেওঁলোকৰ ভাল লগা কিছুমান ব্যক্তিক আদৰ্শ অনুসৰণ কৰি তেওঁলোকৰ আদৰ্শ ৰাখি বা তেনেকুৱাভাৱে আগুৱাই যায় ৰাজনীতিৰ পথাৰত। তো দাদা এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে মানে কি এনেকুৱাকৈ শুনিব পাইছোঁ যে আপুনি এটা নিজাববীয়াকৈ সংগঠন খুলিছে। তো ভালদৰে মই নাজানো, তো এই সংগঠনটোৰ বিষয়ে আপুনি আমাৰ দৰ্শকক কৈ দিলে অলপ বা জনাই দিলে অলপ ভাল হয়। নিশ্চয়কৈ। যোৱা কিছুদিন আগতে আমি কামৰূপ মহাবিদ্যালয়ৰ কেইজনমান ছাত্ৰ ছাত্ৰীক লৈ ছাত্ৰ ঐক্য নামেৰে এটি সংগঠনৰ প্ৰচেষ্টা কৰিছিলোঁ। ছাত্ৰ ঐক্য সকলোৱে ইতিমধ্যে জানিছে ছাত্ৰ ঐক্য, আৰু ছাত্ৰ ঐক্যৰ যোগেদি আমি বিভিন্ন কাম কাজো ইতিমধ্যে কৰিলোঁ। লকডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণৰ গঠনমূলক প্ৰতিযোগিতা আমি হাতত লৈছোঁ। আচলতে মই প্ৰথমে ছাত্ৰ ঐক্যৰ উদ্দেশ্যটো কৈছোঁ। ছাত্ৰ ঐক্যৰ উদ্দেশ্য হ'ল সমূহীয়া প্ৰগতি। ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ সমস্যাৰাজিক লৈ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ, তেওঁলোকৰ মাজত এটা লিডাৰশ্বিপ কোৱালিটি, নেতৃত্বসুলভ মনোভাৱত যাতে তেওঁলোকৰ তাত আমি সোমাই দিব পাৰোঁ, তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে সমূহীয়া কল্যাণ আমাৰ সেইকাৰণে মতটোৱে হৈছে। আৰু মই এটা কথা কওঁ, মানে কি বহুতে এনেকুৱাকৈ সংগঠন খোলা দেখা পাইছোঁ আমি, কিন্তু তেওঁলোকে মানে ছাত্ৰকেইজনক লৈ মানে তেওঁলোক এজন মহৰা বনাই কিনে নিজৰ স্বাৰ্থ পূৰণ কৰে। সেনেকুৱাকৈ মই আগতে বহুত দেখিছোঁ বাৰু। কিন্তু এতিয়া আপোনালোকৰ সংগঠনটোৱে কি কাম কৰে অলপমান, বা কি ভৱিষ্যতলৈ কৰিলে ভাল হয় সেইটো অলপমান জনাই দিয়ক। তুমি কোৱা কথাটোত মই 100% হয়, আজিকালি এনেকুৱা বহুতে কৈছে এটা খুলি ল'ব নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে, জাষ্ট এটা কেইজনমান মহৰা বনাই দিছে, যা তহঁতে এনেকুৱা কৰ, কিন্তু ইমান মূল্য নাই সেনেকুৱা সংগঠনৰ। তো আপোনালোকে এনেকুৱা কি ভাবিছে? মই তোমাৰ কথাটো 100% সমৰ্থন কৰোঁ, কিয়নো কিছুমানে নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ কাৰণে সিদ্ধিৰ বাবে কিছুমান ছাত্ৰ ছাত্ৰী বুলি নকওঁ, কিছুমানক একাংশক ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ কৰে, তেওঁলোকক কামত খটুৱাই। আচলতে ছাত্ৰ ছাত্ৰীৰ মেইন উদ্দেশ্য কি? আমাৰ পঢ়াৰ লগতে কিন্তু সেইটো ছাত্ৰ সমাজৰ ফালে নাযায়, নিজৰ স্বাৰ্থটোৰ কাৰণে তেওঁলোকে কাম কৰে। গতিকে আচলতে এজন নেতাৰ উদ্দেশ্য হ'ব লাগে কি ছাত্ৰজনক নিজৰ নীতিৰ পৰা
বহিৰ্ভূত নোহোৱাকৈ নিজৰ কৰণীয় কামখিনি কৰাৰ লগতে বাহিৰৰ সমাজখনৰ লগতে একত্ৰিত হ'ব পাৰে সেয়া উদ্দেশ্য আগত ৰাখি তেওঁলোকে আগবাঢ়ি যাব লাগে কিন্তু এতিয়া সময়ছোৱাত কিছুমান মই সকলোকে কোৱা নাই একাংশ আছে এনেকুৱা একাংশ ভণ্ড শব্দটো মই ব্যৱহাৰ কৰিছোঁ ভণ্ড ছাত্ৰ নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোকে কি কৰে ব্যৱহাৰ কৰে গতিকে আমি তেনেকুৱা নহয় মই কোৱা নাই যে মই সৰ্বশুদ্ধ মই ক'ব বিচৰা নাই ছাত্ৰকেইজন বা হেৰিকেইজন বৰবাৰী পথত গুচি যায় তেওঁলোকে নিজে নাজানে জাষ্ট তেওঁলোকক কয় যে এনেকুৱা কৰি থাক হৈ যাব সেনেকুৱাকে বহুত ল'ৰা এতিয়া বৰবাদ পথত যোৱা মই নিজে দেখিছোঁ সেইকাৰণে সুধিছোঁ যে আপোনালোকৰ সংগঠনৰ তেনেকুৱা ল'ৰা ছোৱালী আমি বহুত দেখিছোঁ যে নিজৰ পথৰ পৰা পথভ্ৰষ্ট হৈ যায় এতিয়াও কষ্ট যে দাদা আমি এনেকুৱা কৰিব নালাগিছিল দাদা অমুক কৰিব নালাগিছিল মই সেইসকল ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে নিজৰ পঢ়া শুনা বাদ দিব নালাগে নিজৰ কামখিনিৰ লগতে সমাজৰ লগত জড়িত আৰু সমাজৰ লগত ছাত্ৰসকলৰ নিজৰ পঢ়া শুনাৰ লগতে সমাজৰ লগত জড়িত হোৱাৰ এটা ভাল উদ্দেশ্য আমি গঠন কৰিছোঁ সেয়া হৈছে ছাত্ৰ ঐক্য মানে কি আমি পঢ়াৰ বাদে অকল পঢ়াটো এৰি কিনে এইবিলাকত কাম কৰি লাভ নাই পঢ়াটো মেইন বস্তু পঢ়াটো একফালে ৰাখিব লাগিব বা আমি যদি কিবা সমাজৰ কাৰণে আগুৱাই গৈছোঁ সেইটো ৰাখিব লাগিব অকল যে আমি পঢ়াটো বাদ দি কিনে সমাজৰ লগত কাম কৰি যাম সমাজৰ বাবে সেনেকুৱা নহয় পঢ়াটো ৰাখিব লাগিব প্লাছ সমাজৰ কামতো আমি লাগিব তেতিয়া আমাৰ হেৰিটো পৰিচয় হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলে এই দুইটা বিষয় যদি মন দি চাই কামত আগবাঢ়ে তেতিয়া নিশ্চয় 100% তেওঁলোক সাফল্য হ'ব হয় এতিয়া বহুতে মানে এনেকুৱাকৈ ভাবি আছে যে বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাকৈ ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছোঁ যিহেতু মই এজন ছাত্ৰ তো বহুতে এতিয়া ভাবি আছে যে মই ছাত্ৰ সংগঠনৰ লগত জড়িত হ'লে মই ভাল হ'ব নে বেয়া হ'ব ফিউচাৰ বা বহুতে গাৰ্জেনে ভাবে যে ল'ৰাজনক বা ছোৱালীজনক মই ছাত্ৰ সংগঠনত জড়িত হ'ব দিলে ছাত্ৰজন বা ছাত্ৰীজন বেয়া পথলৈ ঢাল হ'ব নেকি মানে কিছুমানে কি বেয়া পথলৈ ঢাল হয় বা কিছুমানে ভাল পথলৈ ঢাল হয় কিন্তু কিছুমানে কনফিউজন হৈ থাকে মই জড়িত হ'ম নে নহ'ম তো সেইসকলক আপুনি কি মেছেজ দিব বিচাৰে আচলতে প্ৰত্যেকটা বস্তুৰে ভাল আৰু বেয়া দুইটা দিশেই থাকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাম তেওঁ যিটো মই কোৱা নাই যে ছাত্ৰ ঐক্যতে তেওঁলোক জইন কৰিব লাগিব বা অইন কোনো সংগঠনৰ নাম ল'বলৈ ইচ্ছুক নহয় অইন কোনো সংগঠনত যাব লাগিব তেনেকুৱা কোনো কথা নহয় তেওঁলোক কেতিয়াবা নিৰপেক্ষ হৈ থাকিও সমাজৰ কাম কৰিব পাৰে কোনো সংগঠনত নোযোৱাকৈ তেখেতসকলে নিৰপেক্ষ হৈ থাকিও সমাজৰ বাবে নিজাববীয়াকৈ কাম কৰি যাব পাৰে তথাপিও কিছুমানে যদি কিছুমান কামৰ বাবে নিশ্চয়কৈ কিছুমান সহায়ৰ প্ৰয়োজন সংগঠনত আহিব বিচাৰে তেনেহ'লে সেই সংগঠনৰ আদৰ্শ সেই সংগঠনটোৰ সমাজৰ প্ৰতি দায়বদ্ধতা কি সেই আটাইসমূহ দিশ চালি জাৰি চাই তেওঁলোকে সেই সংগঠনটোত অন্তৰ্ভুক্ত হোৱাটো উচিত মই ভাবোঁ মোৰ বিচাৰ তেনেকৈ হয় কিন্তু আমি মানে বহুতে দেখোঁ যে তেওঁলোকে ভালকৈ ডিচাইড কৰিব নোৱাৰে যাৰ ফলত তেওঁলোকে বেলেগ এটা সংগঠনত বা যিকোনো সংগঠন এটাত জড়িত হৈ কিনে তেওঁলোকৰ ফিউচাৰটো বেয়া হৈ যায় সেনেকুৱাকৈ দেখিছোঁ ন বৰ্তমান আচলতে এই ক্ষেত্ৰত তেওঁলোকক এটা সঠিক পথ দেখুৱাব লাগিলে আমাৰ যিসমূহ উঠি অহা প্ৰজন্ম আছে তেখেতসকলে তেওঁলোকৰ তলৰ চামটোক শিকাব লাগিব অভিভাৱক অভিভাৱিকাসকল লগতে সমাজৰ যিসকল দায়বদ্ধ সন্মানীয় লোক আছে তেখেতসকলে তেওঁলোকক বুজোৱাটো উচিত যে কোনটো কৰিলে ভাল হয় কোনটো কৰিলে বেয়া হয় এই আটাইখিনি তেখেতসকলক বুজাই দিয়াটো উচিত কাৰণ যুৱচাম কোনটো পথেৰে যাব তেওঁলোকে সেইটো মানে সেইখিনি ভাবি নাপায় ন এজনে কৈ দিব যে ইমান ভাল কাম কৰিব লাগিব বা কৰিব পাৰে আমি কৰোঁ তো আমাৰ দলত এনেকুৱাকৈ আহিছা বহুত হেৰি হ'ব আগুৱাই যাব মই সেইসকলক অনুৰোধ জনাম যে তেওঁলোকে ৰাজনৈতিক প্ৰলোভনৰ পৰা আঁতৰত থাকি নিজৰ আৱেগ নহয় নিজৰ বিবেকেৰে তেওঁলোকে সিদ্ধান্ত লয় মই তাৰ বাবে অনুৰোধ জনাম হয় তো ভাল কথা ক'লোঁ দাদাৰ লগত তো দাদাক লাষ্টত মই আৰু এটা কথা ক'ব বিচাৰিম বা প্ৰশ্ন সুধিব বিচাৰিম চাওক যিহেতু আপোনালোকে বহুত সৰুৰ পৰাই মঞ্চত ভাষণ দি আহিছে বা যিকোনো আলোচনা হওক বা আপোনালোকে বহুত এনেকুৱাকৈ যিকোনো হেৰিতে মানে খেলা খেলিছে বা ডাঙৰ নেশ্যনেল লেভেলত এইবিলাক কৰিছে মানে কি ক'ব বিচাৰিছোঁ মই আপোনালোকে মানে কি ফাংচন এখনত বা যিকোনো সভা এখনত যেতিয়া আপোনালোকে ভাষণ দিয়ে আপোনালোকৰ ভয় লাগে নে নালাগে ইমান যিহেতু কেতিয়াবা হাজাৰ মানুহ থাকে ন হাজাৰ মানুহ থাকিলে আপোনালোকৰ কিবা ভয় লাগে নে আচলতে কিবা ভুল হৈ যাব বুলি নিশ্চয় তোমাৰ কথাটো সমৰ্থ যেতিয়া বেলেগে ভাষণ দিয়া চাই আছিলোঁ তেতিয়া মোৰ মনত এটা ভাৱ হয় যেতিয়া আমি প্ৰাথমিক মানে স্কুলত পঢ়ি আছিলোঁ তেতিয়া ভাৱ মই শংকৰদেৱ শিশু নিকেতন কলেজত শিক্ষা গ্ৰহণ কৰা আচলতে যেতিয়া মই প্ৰাথমিক শ্ৰেণীত আছিলোঁ তেতিয়া বেলেগে যেতিয়া ভাষণ দি আছিলোঁ মই ভাবিছিলোঁ যে ভাষণ দিব মই পাৰিম নেকি মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম নেকি মোৰতো ভয় লাগে মাইক্ৰফোনটো ল'লে হাতখন কঁপি উঠে মই কেনেকৈ কথা পাতিম ইণ্টাৰেকশ্যন মই কেনেকৈ কৰিম গোটেইখিনি কথাত মোৰ ভয় লাগি যায় কিন্তু আচলতে তেনেকুৱা নহয় যেতিয়া তুমি সাহসেৰে যিকোনো এটা কামত আগবাঢ়িবা পিছলৈ সেই ভয়টো নাথাকে কিয়নো
মোৰ এতিয়া কিয় আমি তুমি সুধিছা যে ভয় লাগেনে বুলি এতিয়া নিশ্চয় কোনো ভয় নালাগে কোনো ভয়ৰ কোনো কাৰণ নাই সৎ পথত আছোঁ সৎ কথাত আছোঁ যে আমি এটা মহান উদ্দেশ্য আগত লৈ যিহেতু আগবাঢ়ি আছোঁ জীৱনৰ গতিত গতিকে কোনো ভয় কৰিবলগীয়া নাই বাকী সকলোকে মই অনুৰোধ জনাম যিসকলে ভয় কৰে মানে তেওঁলোকে আচলতে ঘৰতে চৰ্চা আৰম্ভ কৰক কথা পাতিবলৈ শিকক ভাল মানুহৰ লগত তেওঁলোকে ইণ্টাৰেকশ্যন কৰক নিশ্চয় তেওঁলোকৰ সেই ভয়টো আঁতৰিব এটা সময়ত তেওঁলোক এই সমাজৰ এই ৰাষ্ট্ৰৰ একোজন ভাল নেতা এগৰাকী ভাল উত্তৰাধিকাৰী হিচাপে তেওঁলোকে স্বীকৃতি পাব তো ভাল কথা তো এতিয়া দাদা শেষত আপুনি কিবা মেছেজ দিব বিচাৰিব নেকি যুৱ চামৰ প্ৰতি যিহেতু অনুষ্ঠানটো তুমি কৰি আছে গতিকে মই যুৱ চামৰে এগৰাকী প্ৰতিনিধি গতিকে মোৰ মৰমৰ অনুজসকললৈ মই সেই মৰমৰ অনুজসকললৈ মই অনুৰোধ জনাম তোমালোকে যি কাম কৰা নিজৰ মই আকৌ কৈছোঁ যি কাম কৰা তোমালোকে আৱেগেৰে নহয় তোমালোকে বিবেকৰ সহায় লৈ তোমালোকে আগবাঢ়ি যোৱা আদৰ্শগত প্ৰভেদ হয়তো থাকিব পাৰে কিন্তু মহান আদৰ্শ আগত ৰাখি মহান উদ্দেশ্য আগত ৰাখি তোমালোকে সমাজৰ কাম কৰি যোৱা ভাল হ'ব নিশ্চয় ভাল হওক সকলোৰে ধন্যবাদ তো ধন্যবাদ দাদা আপোনাক এইখিনি সময় দিয়াৰ বাবে আপুনি মোক ধন্যবাদ আৰু আপোনালোকক ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আচলতে মই তোমাক ধন্যবাদ দিবলৈ ৰৈ গৈছিলে মোক তোমাৰ এই চেনেলটোৰ যোগেদি মোক এইখিনি কথা দৰ্শকৰ আগত ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণে মোৰ তৰফৰ পৰা মই তোমালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ দাদা তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ভাবে এই ভিডিঅ'টো আৰু বেলেগে চাব লাগে তো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে নিজৰ বন্ধু বান্ধৱীসকললৈ আৰু কিবা যদি আপোনালোকে মন্তব্য থাকে তেতিয়াহ'লে কমেণ্টত আপোনালোকে জনাই দিব পাৰিব যে এনেকুৱা তো ভিডিঅ'টো লাইক কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই থেংক ইউ জয় কিষাণ জয় ভাৰত জয় হিন্দ ধন্যবাদ